নমস্কাৰ মই যেহেতু আপোনালোক বডোলেণ্ড 24/7 পৰা আহিছে খুলুমবাই এতিয়া আজি আমি 26 সংখ্যক মিচিংসকলৰ অন্যতম জনগোষ্ঠী বংশাৱলী মিলিসকলৰ এটা সংগঠন আছে তাকাম মিলি অপেন কাবাং অল মিলি ক্লেন সোসাইটি এইটো হ'ল 26 সংখ্যক আজি ফাউণ্ডেশ্যন ডে আৰু এই ফাউণ্ডেশ্যন ডেটো আমি সমকং গাঁৱৰ এই ৰংগমঞ্চত আমি অনুষ্ঠিত কৰিছো আজি এদিনীয়াকৈ অনুষ্ঠিত হৈছে আজি 12 তাৰিখ গতিকে ইয়াত আমি এটা অনুভূতি আমি এটা পাইছো আমাৰ অনুভৱ হৈছে যে ইয়াৰ স্থানীয় লোকসকলেও আমাক যথেষ্ট সহযোগ কৰিছে আৰু যেহেতু আমি খুব কম সময়ৰ ভিতৰতে এৰেঞ্জমেন্ট বিলাক কৰিছিলো গতিকে তেখেতসকলক ধন্যবাদ দিব লাগিব আৰু আপোনালোকেও মিডিয়াৰ ফালৰ পৰা আমি ইয়াত এটা প্ৰগ্ৰাম এটা কৰিছো বুলি গম পাই পেলাই স্পন্টেনিয়াছলি আহি পেলাই এটা মিডিয়া কভাৰেজ এটা যে দিবলৈ আহিছে তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ আমাৰ কাৰ্যসূচী বিশেষ বেছি নাই আমাৰ কাৰ্যসূচী অলৰেডি আমি ৰাতিপুৱা এটা প্ৰথম কাৰ্যসূচীত ইয়াৰ পৰিৱেশ নিকাকৰণ যেটো সাফ চিকুণ কৰা আৰু সেকেন্ডলি আমি কৰিলো ফ্ল্যাগ হোষ্টিং আমাৰ যেটো তাকাম মিলি অপেন কাবাঙৰ যেটো ফ্ল্যাগ আছে ফ্ল্যাগ হোষ্টিংটো কৰা হ'ল আৰু ফ্ল্যাগ হোষ্টিংৰ পাছতে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলো যিসকল আমাৰ মৃতকৰ আত্মা আছে তেখেতসকলৰ শান্তিৰ কাৰণে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলো তাৰ পিছতে আমাৰ স্থানীয় ইয়াত বহুতো ব্যক্তি বিশেষ ব্যক্তি আছিল প্ৰায় 9 জন ব্যক্তিৰ নাম তেখেতসকলে দিছে আৰু 9 জন ব্যক্তিৰ নামত তেখেতসকলৰ পৰিয়ালবৰ্গই একেকোটা নাহৰ গছ আমাক দিছে ৰোপণ কৰিবৰ কাৰণে আমি এই কেম্পাছত এই 9টা নাহৰ গছ তেখেতসকলৰ স্মৰণত আমি ৰোপণ কৰিলো তাৰ পিছত আফটাৰ ডেট এতিয়া আমি এই সময়টো পাইছো অলপ পাছতে আমাৰ সভা আৰম্ভ হ'ব সভাত আমাৰ বিশেষ কাৰ্যসূচী হিচাপে আমাৰ এই হিষ্ট্ৰীটো অলপ কোৱা হ'ব ইয়াৰ মানে ৰেজিং অফ তাকাম মিলিং অপেন কাবাঙৰ কথা কোৱা হ'ব আৰু তাৰ পিছত আমাৰ আগন্তুক পৰিকল্পনা কি হ'ব এইবিলাক বিষয়ে আলোচনা কৰা হ'ব আৰু অন্যান্য কিছুমান আলোচনা এইখন সভাতে হ'ব